নমস্কাৰ আজিৰ এই ভিডিঅ'টো উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ অসমীয়া উচ্চতৰ সাহিত্য সংকলনত সন্নিৱিষ্ট ৰোমান্টিক কবি সীতানাথ ব্ৰহ্মচৌধুৰীদেৱৰ দ্বাৰা বিৰচিত অন্বেষণ নামৰ কবিতাটোৰ প্ৰশ্নসমূহ আলোচনা কৰিম। ভিডিঅ'টোৰ আৰম্ভণিতে মই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ সকলোকে অনুৰোধ জনালোঁ। ভিডিঅ'টোৰ আৰম্ভণিতে অন্বেষণ কবিতাটিৰ মূল ভাৱ বা সাৰাংশ সম্পৰ্কে আলোচনা কৰিম। অন্বেষণ সীতানাথ ব্ৰহ্মচৌধুৰীৰ এটি উৎকৃষ্ট ৰোমান্টিক কবিতা। কবিয়ে তেখেতৰ পূৰ্বজন্মৰ যৌৱনৰ প্ৰথম লগৰী অৰ্থাৎ প্ৰেয়সীক গোটেই জগততে বিচাৰি ফুৰিছে। নিজৰ মনতেই বিৰহৰ কৰুণ গীত গাই গাই প্ৰেয়সীৰ ৰূপৰ বৰ্ণনা কৰিছে। সেই প্ৰেয়সীৰ মাখন সদৃশ দেহক শত শত বসন্তৰ লগত তুলনা কৰিছে। হালি জালি ফুলি থকা ফুলৰ লগতো ৰিজনি দিছে। সেই প্ৰেয়সীক অৰ্থাৎ তেওঁৰ প্ৰেমৰ ৰাণীক সৌন্দৰ্যৰ প্ৰতিমা বুলিও অভিহিত কৰিছে। এই সকলো আৱৰণেৰে সজ্জিত প্ৰেয়সীৰ এটা মাত্ৰ চুমা আৰু এটি মাত্ৰ আলিংগনে কবিৰ যৌৱন অধীৰ কৰি তোলে। তেওঁ কৈছে যে তেওঁৰ পূৰ্বজন্মৰ এটি সন্ধিয়া পৰত সেই প্ৰেয়সীৰ লগত বিচ্ছেদ ঘটিছিল, যিটো মুহূৰ্তত দুয়োজনৰে চকু পানীৰে উপচি পৰিছিল। কবিয়ে প্ৰশ্ন কৰিছে যে এই জন্মত কবিৰ পূৰ্বজন্মৰ সেই প্ৰেয়সী ক'ত আছে আৰু কেনেকৈ আছে কোনোবাই জানে নেকি? সেই প্ৰেয়সীৰ বিৰহতেই কবিৰ হৃদয়ত দেই পুৰি গৈছে। সেয়েহে কবিৰ হৃদয়ৰ একান্ত লগৰী ক'ত আছে বিচাৰি যাবলৈ উদ্বাউল হৈ পৰিছে। দ্বিতীয়তে, প্ৰেম ভৰা এটি চুমা এটি মাত্ৰ আলিংগনে যাৰ উন্মত্ত যৌৱন আনি কৰি দিয়ে অধীৰ আকুল। ইয়াত কাৰ আৰু কিহৰ কথা কোৱা হৈছে লিখা। উক্ত কবিতা ফাঁকিৰ জৰিয়তে বিৰহৰ কৰুণ সংগীত গোৱা কবি সীতানাথ ব্ৰহ্মচৌধুৰীয়ে তেওঁৰ পূৰ্বজন্মৰ প্ৰেমৰ ৰাণী অৰ্থাৎ সৌন্দৰ্যৰ প্ৰতিমা সদৃশ প্ৰেয়সীৰ কথা অৱতাৰণা কৰিছে আৰু ইয়াত প্ৰেয়সীৰ প্ৰেম ভৰা এটিমাত্ৰ চুমা আৰু এটিমাত্ৰ আলিংগনে কবিৰ উন্মত্ত যৌৱন অধীৰ আকুল কৰাৰ কথা কৈছে। তৃতীয় প্ৰশ্নটো হ'ল অন্বেষণ কবিতাটিত কবিৰ বিৰহৰ কাৰণ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা। সীতানাথ ব্ৰহ্মচৌধুৰীদেৱৰ ৰোমান্টিক কবিতা অন্বেষণত ৰোমান্টিক ভাৱাদৰ্শ, প্ৰেম আৰু সৌন্দৰ্যৰ প্ৰকাশ ঘটিছে। কবিতাটিত কবিয়ে তেওঁৰ পূৰ্বজন্মৰ প্ৰথম লগৰী অৰ্থাৎ প্ৰেয়সীক সমস্ত জগতত বিচাৰি ফুৰিছে আৰু নিজৰ মনতেই বিৰহৰ কৰুণ সংগীত গাই গাই প্ৰেয়সীৰ অপৰূপ ৰূপৰ সৌন্দৰ্য বৰ্ণনা কৰিছে। তেওঁৰ প্ৰেমৰ ৰাণী অৰ্থাৎ প্ৰেয়সীৰ এটি মাত্ৰ প্ৰেম ভৰা চুমা আৰু এটি মাত্ৰ আলিংগনে কবিৰ উন্মত্ত যৌৱন অধীৰ কৰি তুলিছিল। তেওঁ কবিতাটিত পুনৰ কৈছে যে পূৰ্বজন্মৰ এটি সন্ধিয়া পৰতেই সেই প্ৰেয়সীৰ সৈতে বিচ্ছেদ ঘটিছিল, যিটো মুহূৰ্তত দুয়োজনৰে চকু পানীৰে উপচি পৰিছিল। আৰু এই জন্মতো কবিয়ে তেওঁৰ প্ৰেয়সী ক'ত আছে কেনেদৰে আছে কোনোবাই জানে নেকি প্ৰশ্ন কৰিছে আৰু হৃদয়ৰ একান্ত লগৰীক ক'ত আছে বিচাৰি যাবলৈ উদ্বাউল হৈ পৰিছে। কবিৰ সেই প্ৰেয়সীৰ বিৰহতেই হৃদয় দেই পুৰি গৈছে। এনেদৰেই কবিতাটিত কবিয়ে তেওঁৰ বিৰহৰ কৰুণ সুৰ স্পষ্ট ৰূপত ফুটাই তুলিছে। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। মোৰ পূৰ্বজন্মৰ জীৱনৰ সন্ধিয়া পৰত চকুৰ পানীৰে কত দুজনাৰ সতে এৰা এৰি ই জন্মত ক'ত আছে কেনে আছে কোনে জানে হয় হাই তথাপি হিয়াই খোজে হৃদয়ৰ একান্ত লগৰী। উপৰোক্ত কবিতাংশ আমাৰ পাঠ্যপুথি অসমীয়া উচ্চতৰ সাহিত্য সংকলনত সন্নিৱিষ্ট
শ্ৰেষ্ঠ ৰোমান্টিক কবি সীতানাথ ব্ৰহ্মচৌধুৰীৰ দ্বাৰা বিৰচিত অন্বেষণ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। উপৰোক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে পূৰ্বজনমৰ এটি সন্ধিয়া পৰত তেওঁৰ প্ৰেয়সীৰ সৈতে বিচ্ছেদ ঘটাৰ মুহূৰ্তত দুয়োজনৰ অন্তৰ বিৰহৰ বেদনাত ভাঙি পৰিছিল আৰু চকু পানীৰে উপচি পৰাৰ কথাকেই কবিতাফাঁকিত বৰ্ণনা কৰিছে। কবি সীতানাথ ব্ৰহ্মচৌধুৰীদেৱে কবিতাফাঁকিত উল্লেখ কৰিছে যে পূৰ্বজনমৰ প্ৰথম লগৰী অৰ্থাৎ প্ৰেয়সীৰ সৈতে পূৰ্বজন্মৰ এটি সন্ধিয়া পৰত বিচ্ছেদ ঘটিছিল। সেই মুহূৰ্তত তেওঁলোক দুয়োৰে চকু পানীৰে উপচি পৰিছিল আৰু এই জন্মতো পূৰ্বজন্মৰ লগৰী ক'ত আছে, কেনে আছে, কোনোবাই জানে নেকি বুলি প্ৰশ্ন কৰিছে আৰু হৃদয়ৰ একান্ত লগৰীক বিচাৰি উদ্বাউল হৈ পৰিছে। খ বিৰহ কাতৰময় বিৰহত মৰো দেই পুৰি, অ মোৰ প্ৰাণৰ প্ৰিয়া ক'ত যাম তোমাক বিচাৰি। উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া উচ্চতৰ সাহিত্য সংকলনৰ অন্তৰ্গত সীতানাথ ব্ৰহ্মচৌধুৰীদেৱে লিখা অন্বেষণ নামৰ কবিতাটোৰ পৰা ব্যাখ্যাৰ্থে তুলি দিয়া হৈছে। কবি ব্ৰহ্মচৌধুৰীয়ে তেওঁৰ পূৰ্বৰ জন্মৰ প্ৰেয়সীৰ কথা স্মৃতিৰ পটত ৰোমন্থন কৰাৰ প্ৰসংগত উক্ত বাক্যফাঁকিৰ অৱতাৰণা কৰিছে। কবি সীতানাথ ব্ৰহ্মচৌধুৰীয়ে বিৰহৰ কৰুণ সংগীত গাই গাই গোটেই জগততে তেওঁৰ পূৰ্ব জন্মৰ প্ৰেমৰ ৰাণীক বিচাৰি ফুৰিছে। সেই প্ৰেমৰ ৰাণী পূৰ্বজন্মৰ যৌৱনৰ প্ৰথম লগৰী, যাৰ প্ৰেম ভৰা এটি চুমা আৰু এটিমাত্ৰ আলিংগনে কবিৰ মন প্ৰাণ আলোড়িত কৰি তোলে। পূৰ্বজনমতেই জীৱনৰ এটা সন্ধিয়া পৰত তেওঁৰ প্ৰেয়সীৰ লগত এৰা-এৰি হৈছিল। সেই প্ৰেয়সী এই জন্মত ক'ত আছে, কেনেকৈ আছে, কোনোবাই জানে নেকি অযুত প্ৰশ্নই কবিৰ মনত ভুমুকি মাৰিছে। সেই প্ৰাণৰ প্ৰেয়সীৰ বিচ্ছেদৰ বিৰহ যন্ত্ৰণাত কবি দেইপুৰি মৰি যোৱাৰ তুল্য হৈছে। কবিয়ে তেওঁৰ প্ৰাণৰ প্ৰিয়াক ক'ত বিচাৰি যাব এই ভাৱতেই কাতৰ হৈ পৰিছে। আজিলৈ ভিডিঅ'টি ইমানতেই সমাপ্ত কৰিলোঁ। ধন্যবাদ।